নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আসাম জবছৰ আৰু এটি নতুন ভিডিঅ'ৰ মাজলৈ। স্পেচিয়েল টেট বা বিশেষ টেটত অৱতীৰ্ণ হ'বলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থকা প্ৰাৰ্থীসকলৰ বাবে মই মূলতঃ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। যোৱাকালি অৰ্থাৎ 14 ডিচেম্বৰ তাৰিখে সংযোগী শিক্ষাকৰ্মীসকলৰ লগতে জ্যোতি কেন্দ্ৰৰ শিক্ষাকৰ্মীসকলৰ চাকৰি বিশেষ টেটৰ যোগেদি নিয়মীয়াকৰণ কৰাৰ দাবীত কাহিলীপাৰাস্থিত অসম সৰ্বশিক্ষা অভিযান মিছনৰ মিছন সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়। উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত সংযোগী শিক্ষাকৰ্মীসকলৰ লগতে জ্যোতি কেন্দ্ৰৰ শিক্ষাকৰ্মীসকলৰ বিষয়ববীয়াৰ সৈতে অসম সৰ্বশিক্ষা অভিযান মিছনৰ বিভাগীয় কৰ্তৃপক্ষৰ এখন জৰুৰী বৈঠক অনুষ্ঠিত কৰা হয়। উক্ত বৈঠকত কি সিদ্ধান্ত লোৱা হ'ল আৰু উক্ত বৈঠকৰ ফলাফল কি হ'ল, এই বিষয়ে বাতৰি কাকতত এটা বিশেষ খবৰ প্ৰকাশিত হৈছে। মই এই খবৰটো আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এই খবৰটোৰ হেডলাইনটো হ'ল যে বিশেষ টেটৰ দাবীত কাহিলীপাৰাত বিক্ষোভ, বয়সৰ ঊৰ্ধ্বসীমা 5 বছৰ, টেট পৰীক্ষাত 30 নম্বৰ ৰেহাইৰ আহ্বান ৰাজ্য চৰকাৰক। বিশেষ টেটৰ বিজ্ঞাপন জাৰি কৰাৰ দাবীত আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম সংযোগী শিক্ষাকৰ্মী সন্থাই। বিশেষ টেটৰ বাবে দিন নিৰ্ধাৰণ কৰি শীঘ্ৰে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰাৰ দাবীত শতাধিক সংযোগী শিক্ষাকৰ্মীয়ে কাহিলীপাৰা চলো কাৰ্যসূচী ৰূপায়ণ কৰে। ৰাজ্য চৰকাৰে হাই হাই আমাৰ দাবী ন্যায্য দাবী, আমাক নিযুক্তি দিয়ক আদি শ্লোগানেৰে সমগ্ৰ অঞ্চলটোৰ আকাশ বতাহ কঁপাই তোলাৰ লগতে প্ৰতিবাদকাৰীসকলে কাহিলীপাৰা গণেশ মন্দিৰ সংযোগী ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। পৰৱৰ্তী সময়ত তেওঁলোকে কাহিলীপাৰাস্থিত সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ সন্মুখত বিয়লি 4 বজা পৰ্যন্ত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখ্য যে দীৰ্ঘদিন ধৰি বিভিন্ন স্থানত কৰ্তব্য পালন কৰাৰ পাছত সংযোগী শিক্ষাকৰ্মীসকলক চৰকাৰে কৰ্মৰ পৰা অব্যাহতি দিয়ে। ফলত তেওঁলোকৰ ভৱিষ্যত অন্ধকাৰ হৈ পৰে। উপায়ন্তৰ হৈ শিক্ষাকৰ্মীসকলে পুনৰ নিযুক্তিৰ দাবীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। এই ধাৰাবাহিক আন্দোলনৰ অন্তত তেওঁলোকক নিযুক্তিৰ বাবে বিশেষ টেট অনুষ্ঠিত কৰি নিযুক্তি দিয়া হ'ব বুলি প্ৰতিশ্ৰুতি দিয়া হয়। কিন্তু আজি পৰ্যন্ত এই বিশেষ টেট অনুষ্ঠিত কৰিবলৈ বিজ্ঞাপন জাৰি নকৰিলে ৰাজ্য চৰকাৰে। ইতিমধ্যে সংযোগী শিক্ষাকৰ্মীসকলৰ নথি পত্ৰ পৰীক্ষণৰ কামো সম্পন্ন হৈছে। সেয়েহে শীঘ্ৰে বিশেষ টেটৰ বিজ্ঞাপন দি অনুষ্ঠিত কৰাৰ দাবীৰে আজি সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। তদুপৰি সংযোগী শিক্ষাকৰ্মীসকলক বয়সৰ ক্ষেত্ৰত 5 বছৰ ৰেহাই, ন্যূনতম 2 বছৰ অভিজ্ঞতাৰ ভিত্তিত টেটত 30 নম্বৰ ৰেহাই প্ৰদান কৰিবলৈও তেওঁলোকে দাবী উত্থাপন কৰিছে। উল্লেখ্য যে আজি প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত মিছন সঞ্চালক বি কল্যাণ চক্ৰৱৰ্তী, কাৰ্যবাহী সঞ্চালক ধ্ৰুৱজ্যোতি দাসৰ উপস্থিতিত এখন বৈঠকত মিলিত হয়। তেওঁলোকে এই সমস্যাসমূহ সমাধানৰ বাবে মন্ত্ৰী পৰ্যায়ত আলোচনা অনুষ্ঠিত কৰাৰ আশ্বাস দিয়ে। গতিকে বন্ধু বান্ধৱীসকল, এই শিক্ষাকৰ্মীসকলৰ যি দাবী আছিল, এই দাবী অতি সোনকালে মন্ত্ৰী পৰ্যায়ত আলোচনা হ'ব আৰু আশা ৰাখিছোঁ যে এই দাবীসমূহ চৰকাৰে যিমান পাৰে মানি লয় আৰু আপোনালোকৰ বাবে চৰকাৰে অতি সোনকালে বিশেষ টেটৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰে। গতিকে আজিৰ ভিডিঅ'টোৰ গুৰুত্বপূৰ্ণ খবৰ এইটোৱেই আছিল। এনেধৰণৰ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকে পাই থাকিবলৈ অনুগ্ৰহ কৰি ইউটিউবত আসাম জবছ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন ছিলেক্ট কৰি ৰাখিব, যাতে আপোনালোকে স্পেচিয়েল টেটৰ সন্দৰ্ভত যিকোনো খবৰ অতি সোনকালে আৰু পোনপ্ৰথমে লাভ কৰিব পাৰে। শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।